যিমান শিক্ষিত হৈছে সিমান অসভ্য হৈছে মহিলাসকল মতা হ'ল মতাবিলাক মহিলা মাইকী হ'ল মাইকী মহিলাসকল মতা হ'ল কাকো কোনো নমনা হ'ল একোগৰাকী মহিলাই বোৱাৰীয়ে মেক্সি পিন্ধি চাদৰ মেখেলা পাহৰি পেলালে পুৰণি পাহৰি আজি জেঠালৰ বৰজনে কালি একো নমনা হ'ল সব পাপৰ সীমা শেষ হ'ল আৰু এতিয়া জেঠাল বৰজনে একো নামানে চকীত বহি ঠেং জোকাৰি বহি থাকে যে আজিকালি ছোৱালীয়ে হাফ পেণ্ট পিন্ধিব ললে ইহা মেখেলা এৰিলে আৰু মাতা পিতাও সেই একেই হ'ল মাক বাপেকৰো স্বধৰ্ম নাইকিয়া হ'ল আজি আমাৰ অসমীয়াই চুৰিয়া পাহৰিলে অসমীয়া স্বধৰ্মত বুঢ়া হৈ গ'ল লং পেণ্ট চুট হাফ পেণ্ট পিন্ধি ঘূৰিব ললে ক'ত আছে স্বধৰ্ম সকামলৈ গ'লে চুৰিয়াখন পিন্ধে চেলেং কাপোৰখন লয় কাণৰ গামোচাখন লৈ ভকত দেখুৱায় তাৰপিছত নষ্ট শকত চিলিণ্ডাৰ গেছত 1200 ওপৰত লৈছে তেতিয়াহ'লে চিলিণ্ডাৰ দান দিয়া কি লাভ হ'ল যদি ধন দি কিনিবইলগীয়া হ'ল তেতিয়াহ'লে চৰকাৰে দান দিছে আনন্দ মিষ্টাৰ ৰাজা বৰ ধুনীয়া ল'ৰা মিষ্টাৰ ৰাজাৰ নিচিনা ল'ৰা নাই তেওঁ অসমৰ নাম কৰা ল'ৰা তেওঁ এইটো মহাপাখণ্ড বুদ্ধি এই মানুহক জ্ঞান দিয়া নাই এইটো অসভ্যালি কৰিছে এটা চোলাৰ ভিতৰত দেখা মতা মাইকী কেলা থাকিব পাৰে নেকি এইটো আইন ক'ত আছে বদমাছি এইটো আইন বিচাৰ হ'ব মিষ্টাৰ ৰাজাক নোম লৰাব নোৱাৰিব তাই তাহলে কেলা এখন মেখেলা কিন মেখেলাখনত দুইটা সোমাই ভিডিঅ' কৰ এইটো বেছি বেয়া হ'ব কি বেয়া কৈছে মিষ্টাৰ ৰাজাই সুন্দৰ কথা কৈছে জানি কাৰণে ভাল কথা কৈছে টেষ্ট দিছে আজি মিষ্টাৰ ৰজা ডকাইত নহয় কেলা চোৰ নহয় যি কয় তেওঁ উচিত কয় দেশৰ কাৰণে বিচাৰ হ'ব আদালতত বিচাৰ হ'ব আদালতে বিচাৰ কৰিব কথাটো কোনটো সত্য আৰু অসত্য বিচাৰ হ'ব আৰু এই দুনিয়াত বিচাৰ আছে সত্যৰ জয় অসত্যৰ পৰাজয় পাগলে কৈছে কণা পাগল সেইটো মাথা গৰম সি দেখিছিলে মই কেলা দুজনী মাইকীও না দেখিছিলে কোন কুকুৰ সেইকেইটা কোন কুকুৰ এটা মানুহ নে জনোৱাই কালি সুধিছে দেই এজনে আপোনাৰ যে দুখন ঘৰ পৰিবাৰ কেইজনী এতিয়া মই কৈছো মোৰ মাইকী দুজনী এজনী আছে ভোলাগুৰিত এজনী আছে বৰগুৰিত কেলা এইবোৰ কথা সুধিব লাগে নেকি হয়তো আহিছে হাজনৰ পৰা ভাইৰেজ কৰিবলৈ কৈছে আপুনি বিয়া পাতিলে নাই কেলা কাহটোলে চৰ দিবলৈ মন আছিলে মোৰ ভাত কোন কুকুৰে কয় মই দুজনী কেলা মাইকী অনা বুলি কোন মূৰ্খ সেইকেইটা আৰু চাউল ভাজি খোৱা কেইটা হয়নে পাখণ্ড উৎপল মনিষ্ঠলা মাথা গৰমত हो गया हम क्या बोला समझ लिया हाँ ऐसा কোন কুকুৰ এনেকা হলে সোপা কৰিবলৈ হলে নাহিবাৰে মগুৰিলে কোন কুকুৰ আকৌ ওলাই গ'ল গম পাইছা তোমাৰ বাইক কম মোক খেদিবলৈ পাখনত মোক খেদিবলৈ কাৰোবাৰ ঢাকাই দিছে কাৰোবাৰ টকা পইচা খাই দিছে
কিছুমান বাইকত খং উঠি যায় মোৰ যিবিলাক সুধিব লাগে সেইবোৰ নুসুধে অলগাবিলাক সুধি থাকে খং নুঠে মোৰ মাথাটো কি বুলি ভাবিছা বাবা খালি মোৰ কি ভাল কৰিল সেইটো মই কবলৈ যোৱা নাই কিন্তু আপোনাৰ ভিডিঅ' বনাইছে সিহঁতে টকা খাই সিহঁত ভাইৰেল হৈ গৈছে আপোনাক 10 টকা নাই দিয়া মোৰতো অসমত নাম ৰৈছে অসমত নাম ৰৈছে কিন্তু 10 টকা নিদিলে আপোনাক নালাগে 10 টকাও নিদিয়াৰ কাৰণে কথাটো বেয়া খাই আছো নে মই নিপিন্ধি আছো কেলা গছৰ তলত আছো কোনোবাই মোক লৈ ধন খাইছে খাওক কেলা ক'তো নাই সেইটো হয় কিন্তু সিহঁতক আপুনি কি ক'বলৈ বিচাৰে যে সিহঁতে আপোনাৰ নাম লৈ সিহঁতে অসমত টকা ঘটিলে আপোনাক 10 টকাও নেযাছিলে আপুনি সিহঁতক লৈ কি ক'ব বিচাৰে কেলা মাহা ধুৰন্ধৰ ডকাইত লোকৰ সুবিধা লৈ ধন ঘটি ধন খাইছে আপোনাক ভাল বুলি নকওঁ দুইচা ৰং পেণ্ট পিন্ধে চুইজাৰ ৰং পেণ্ট পিন্ধে ৰাতি মুতিব নোৱাৰিলে কেলা দুৱাৰ চুকত মুতে আৰু মাক বাপেক 1 নম্বৰ খেচেৰা আজিকালি বয়বোৰ 1 নম্বৰ নটি কেলা এখন কি স্কুটি সেইখন ল'লে আজি দেৱৰ বৰ্তা শহুৰ আজি দেৱৰ একো নমনা হ'ল ইমান শিক্ষাৰ মুদ্ৰাত বাগৰিলে কেলা শিক্ষা মুদ্ৰাত বাগৰিলে শিক্ষাৰ মৰ্যাদা নাইকিয়া কৰিলে অসম ধ্বংস হ'ল কেলা হিমন্ত স্কুটি দিছে মাজতে শুনিছিলো আপুনি কৰোণাৰ লগত প্ৰেম খেলি আছে কৰোণাক মই 100 বাৰ খোৱালো কেলা আপোনাৰ লগত এতিয়া আপুনি মানে কৰোণা গিয়েক মই কৰোণা গিৰিয়েক কৰোণা স্বামী মই চাৰিজনী হলগে দেখোন কৰোণা সৈতে চাৰিজনী বন্ধ কৰা সেই পিতা মাতা সেই পৰ্যা সেই পিতা মাতা ভাই ভনী জীয়াৰী বোৱাৰী আজি আমাৰ জয় আই অসম বহুত কৈছোঁ গাইছোঁ মেলিছোঁ ভুল ভ্ৰান্তি হ'লে চৰণৰ ঠাই দি যাতে ক্ষমা কৰিব লাগে বাক্য বচনে ক'ৰবাত হয়তো বহা তোতা হৈছে ইয়াৰ কাৰণে আজি জয় আই অসম সকলো শ্ৰীচৰণৰ ঠাই দি অধমক কৃপা কৰিব লাগে আজি পিতা মাতাৰ সদৰ পদৰ ধূলা শিৰত জোকাৰি লৈছোঁ কৃষ্ণ জয় আই অসম।